Karbi Anglong Autonomous Council BJP Rat Chari asong atumpen Unity Victory and Prosperity Rally kepadopon. Phaikuni acheklo niphai koira player ni Dhonsori MAC Constituency apharman Dhonsori Pathu aklam Unity Victory and Prosperity Rally Rat ameipi kepamanpon. Karbi Anglong Autonomous Council a Constituency tin along mai kepadopon ason thak thaksi pinile thotta Dhonsori MAC Constituency apharman Unity Victory and Prosperity Rally Dhansori Pathu aklam rat ameipi kepadopon. Bangso amai long manpeng aluhisar po manpen kacetongdun KEC a CEM Dr Tuliram Ronghang pen cetongdun. Lapen MLA Bidyasing England MLA Dorsing Ronghang KEC I Speaker EM Raju Tisso EM Surya Rongphar EM Amar Singh Tisso EM Richard Togbi MAC Johnny Timung Lapen EM MAC Anparta Kedoan Board Chairman Atumta Mai Along Chetongdun. Pini Unity Victory and Prosperity Rally amai along Karbi Cultural Trop Mate Karbi Kanbarim Lengpum Sokchan Aki Kansitame Paklangpon. Bangso amai along Dr Tuliram Ronghang pen kaningje ponke non kaselam pon bom dipu pen Dhonsori kacheleng atowar chiklo jon phoang bong pen patang pon vekji lapen rong atok anno ar toar anta selam pon poputa Dhonsori arat athengno lamchak chipipon. Lasi non nangkele MP election sita meke ongdung awot pen BJP aphan vote pira pahai thunang poputa ningjepon. Pini bangso amaya long sai katike arada tuma phan panong PC sprayer machine sita meke ongdong arada phan pipa jirpon. Net group বিলাকক যিটো বিনামূলীয়া টাউন 10,000 পৰা আৰম্ভ কৰি 1 লাখ 2 লাখ লৈকে এই গোটেইখিনি আৰু নিবনুৱা সমস্যাবিলাকক সমাধান কৰাৰ স্বাৰ্থত এই গোটেইখিনি যিবিলাকৰ চাকৰি প্ৰাপ্তি পোৱা নাই তেওঁলোকৰ কাৰণে চৰকাৰে 0 ইণ্টাৰেষ্টত 2 লাখ টকা দি দিয়ে আৰু যিবিলাকক যিবিলাকৰ বি পাছ কৰিছে যিবিলাকৰ বেলেগ এগ্ৰিকালচাৰ BC পাছ কৰিছে কোনোবা ভেটেৰিনেৰী ডক্টৰ পাছ কৰিছে তেওঁলোকৰ চেল্ফ ডিপেণ্ডেণ্ট নিজৰ ভৰি নিজে থিয় হৈ পৰিবৰ কাৰণে অসম চৰকাৰৰ পৰা এতিয়া 5 লাখ টকা দি দিয়া এনেধৰণৰ আমি প্ৰত্যেক MLC সমষ্টিত আমি সভাখন আয়োজন কৰা গৈ আছে ইউনিটি ভিক্টৰী এণ্ড প্ৰস্পেৰিটি আমি একতা হৈ আমি ভিক্টৰী কৰিছে মানে 26টা সমষ্টি গতিকে সেই আৰু আজি এই সভাৰ লগতে খাপ মিলাই যে বেলেগৰ ৰাজনৈতিক দলৰ পৰা আজি ধনচিৰি এৰিয়া মণ্ডল কংগ্ৰেছৰ সভাপতিৰ পৰা উপসভাপতিৰ পৰা আৰম্ভ কৰি গোটেইখিনি আজি যোগদান কৰা হৈছে প্ৰায় ইংলিছৰ মতে প্ৰায় 700তকৈ অধিক পৰিয়ালে আহি কংগ্ৰেছৰ পৰা আৰু বেলেগৰ ৰাজনৈতিক দলৰ পৰা ত্যাগ কৰি BJP গতিকে MLC নিৰ্বাচন কাৰ্বি অটোনমাছ কাউন্সিলৰ নিৰ্বাচনৰ MLC ইলেকশ্যনৰ নিৰ্বাচনৰ পিছত যে CEM মজাৰি হানছেৰ পৰা আৰম্ভ কৰি CEM জুমাংটোৰ পৰা আৰম্ভ কৰি স্পীকাৰ অধ্যক্ষ আমাৰ বাজং টিছৰ পৰা আৰম্ভ কৰি এনেধৰণৰ বহুত কেইজনৰ যোগদান কৰা হৈছে বিশেষকৈ কংগ্ৰেছ যোৱাবাৰ কিছুমান কেণ্ডিডেট তেওঁলোকৰ আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু জিলা কংগ্ৰেছৰ বেছ কালেনৰ সভাপতিও আছে আমাৰ তেওঁৰ পৰা ত্যাগ কৰি জিলাৰ সভাপতি পৰা ত্যাগ কৰি পৰা আৰম্ভ কৰি যিবিলাকৰ CEM EM স্পীকাৰ এনেধৰণৰ বহুত কেইজনৰ ভাৰতীয় জনতা পাৰ্টিলৈ যোগদান কৰিছে প্ৰায় 31,000কৈ অধিক ব্যক্তিয়ে যোগদান কৰিছে এতিয়াও যোগদান হৈ আছে গোটেই ৰাইজৰ কাৰ্বি আংলং ৰাইজে আমাক আশীৰ্বাদ দিছে মৰম কৰিছে কাৰণ আপোনালোকে জানে কাৰ্বি আংলঙৰ এটা স্থায়ী শান্তি হৈছে কোনো জাতি জনগোষ্ঠীৰ লগত সকলো জাতি জনগোষ্ঠীৰ লগত মিলি আমি টিম কাৰ্বি আংলং আণ্ডাৰৰ নিৰ্বাচন শৰ্মা আৰু গতিকে এনেধৰণৰ কাৰ্বি আংলঙৰ 26টা সমষ্টিত সমান্তৰাল হিচাপে আমি ডেভেলপমেণ্ট কাম এই 4টা বছৰত আমি লৈ যাব বিচাৰিছোঁ। আচ্ছা আজি কংগ্ৰেছে এখন প্ৰেছ মিট আয়োজন কৰিছিলে তেওঁলোকে অভিযোগ তুলিছে যে প্ৰায় 5,000 কোটি টকাৰ কাৰ্বি আংলঙৰ বছৰত 5,000 টকা হেৰি মই সেইটো মই দেখিছোঁ যিজনে সেইটো AIBP স্কিম হয় সেইটো আগতে মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই প্ৰেছ মিট দিলোঁ আজি 2 বছৰৰ আগতে 1 বছৰৰ আগতেও দিছে 2 বছৰৰ আগতেও দিয়া হৈছে সেই গোটেইখিনি হাইকোৰ্টৰ পৰা ক্লিন চিট দিয়া হৈছে সুপ্ৰিম কোৰ্টৰ পৰা ক্লিন চিট আছে আপোনালোকে মনত আছেনে নাই তেখেতে মনত আছে যেতিয়া মই আমাৰ ডিফু কাছাৰ ষ্টেডিয়ামত তাতো মই সেই ক্লিন চিটৰ কাগজো দিছোঁ আৰু লগতে মই
কাৰ্বি অট'নমাছ কাউন্সিল CEM বাংলাতাৰো এটা প্ৰেছ মিট দিছে গতিকে যিটো নেকি হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ ক্লিন চিট দিয়াৰ পিছত যিটো অভিযোগ আছে আত্মঘাত কৰিছে আৰু স্পেচিয়েল পেকেজ এইটো স্পেচিয়েল পেকেজ নহয় সেইটো আছে AIBP এটা পাৰ্টিকুলাৰ স্কিম আছে সেই স্কিমবিলাক বৰ আছে কিছুমান নিশ্চিত বুলি কয় কিছু IRDF বুলি কয় কিছুমান AIBP বুলি কয় কিছুমান NRCPR বুলি স্কিম বুলি আছে এইবিলাক ধৰ কেন্দ্ৰ চৰকাৰৰ কিছুমান আঁচনি আমি পঠালে তেওঁলোকৰ গ্ৰহণ কৰি একচেপ্ট কৰিলে সেই আঁচনিবিলাকে এইটো স্পেচিয়েল পেকেজ বুলি নহয় কেন্দ্ৰ চৰকাৰৰ স্কিম চেন্ট্ৰেল গভৰ্ণমেণ্টৰ আঁচনি স্পেচিয়েল পেকেজ কোনটো কম হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 260 crores যোৱা 5টা বছৰত কাৰ্বি আংলঙৰ 26টা সমষ্টিত যিটো স্পৰ্টছ কমপ্লেক্সৰ নামত দিছে সেইটো বাজেটত নাই SOPDও নাই সেইটো যে আমি স্কিমটো ল'ব পাৰোঁ কি আঁচনি কৰিব আমাৰ মতে মই চিন্তা কৰিছে যে নতুনকৈ উঠি অহা যিবিলাক স্পৰ্টছ যুৱক যুৱতীবিলাকৰ তেওঁলোকৰ স্বাস্থ্যৰ পৰা আৰম্ভ কৰি স্পৰ্টছৰ ক্ষেত্ৰত আগুৱাই নি আছে 26টা সমষ্টিত সমান্তৰাল হিচাপে 10 কোটি আঁচনি দেখা পোৱাকৈ লৈছে আৰু দুজনক কৰিছে সেইটো স্পেচিয়েল পেকেজ বুলি কয় ডিফু ৰাস্তাবিলাকৰ যিবিলাকৰ আমি তাৰা লাংচৰ ৰাস্তা